हेलो फ्रेंड्स स्वागतम जनाइछु आपनालोके चाइ आछे मोर यूट्यूब चैनल 3D एडभाइस मैथ्सर केइटामान प्रयोजनीय क्वेश्चन पुनर आपनालोकर बारे লৈ আহিछु सो देरी नकरि মই मोर भिडिओटुले আগবাঢ়িছো। प्रथम क्वेश्चन एटा चका 1000 पाक घुरुते अतिक्रम करा दूरत्व হৈছে 22 किलोमीटर चकाटुर ब्यासार्ध किमान उलियाब लागे प्रयोजनीय क्वेश्चन এই क्वेश्चनটো এডিআৰই 22 আহিছিল। এই क्वेश्चनটো সমাধান কৰিবলৈ হলে আপোনালোকে এটা ফৰ্মুলা জানিব লাগিব। ফৰ্মুলাটো হৈছে घूर्णन इज इक्वल टू दूरत्व डिवाइडेड बाय चकाटुर परिधि। এই ফৰ্মুলাটো আপোনালোকে জানিব লাগিব। এতিয়া ঘূৰ্ণনৰ ঠাইত আপোনালোকে কিমান বহাব যেহেতু ইয়াত কৈছে 1000 পাক গতিকে 1000 ইজ ইকুৱেল টু দূৰত্ব কিমান 22 কিলোমিটাৰ 22 ইনটু ইয়াত চক অপশনবোৰ মিটাৰত দিয়া আছে গতিকে আমি মিটাৰলৈ লৈ যাব লাগিব 22 কিলোমিটাৰক মিটাৰলৈ নিলে আমি 1000 এৰ পূৰণ কৰিব লাগিব ডিভাইডেড বাই চকাটোৰ পৰিধি যেহেতু চকাটো বৃত্তাকাৰ হয় গতিকে পৰিধি কিমান হ'ব বৃত্তৰ পৰিধি টুৱাইস পাই r পাই মানটো কিমান হয় 7/22 আৰু r টো আমি উলিয়াব লাগে। এতিয়া চক কেনেকৈ সমাধান কৰিম আমি ইয়াৰ তলত 1 এটা আছে বুলি যদি ভাবি লওঁ তেতিয়া হলে ওপৰৰ 1000 এই ওপৰৰ 1000 কটা যাব যেহেতু এটো লুটি খাই যাব গতিকে 7 টো ওপৰলৈ যাব 22 টো তলতে থাকিব 22 এ 22 কটা যাব ইমপ্লাইজ কিমান পাম 1 ইজ ইকুৱেল টু 7 ডিভাইডেড বাই টুৱাইস r ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াব পাৰো r ৰ মানটো কিমান হ'ব r ৰ মানটো 7/2 ইজ ইকুৱেল টু 3.5 মিটাৰ হ'ব ৰাইট আনসাৰ অপশন ডি টো হ'ব ৰাইট আনসাৰ। আশা কৰো কোৱেশ্চনটো আপোনালোকে ধুনিয়াকৈ বুজি পাইছে। মই পিছৰটো কোৱেশ্চনলৈ গৈছো প্ৰয়োজনীয় কোৱেশ্চন এই কোৱেশ্চনটো এডিআৰই 22 ত আহিছিল 4000 টকাৰ মূলধনৰ শতকৰা বছৰি 12% সৰল সুতত 18 মাহৰ সুত কিমান উলিয়াব লাগে। সহজ কোৱেশ্চন কেনেকৈ কৰিব সিম্পল ইন্টাৰেষ্ট ইজ ইকুৱেল টু কিমান হয় পি এন r বাই 100 ঠিক আছে। ইয়াত p হল প্ৰিন্সিপাল n হল নাম্বাৰ অফ টাৰ্ম আৰু r হল ৰেট অফ ইন্টাৰেষ্ট। এটা p ৰ মান কিমান দিয়া আছে প্ৰিন্সিপাল কিমান দিয়া আছে 4000 টকা 4000 ইনটু কিমান দিয়া আছে 18 মাহ দিয়া আছে আমি তলত মাহত দিয়া থাকিলে তলত 12 পূৰণ কৰিম ঠিক আছে আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান 12% আৰু ডিভাইডেড বাই কি হ'ব সূত্ৰমতে pnr বাই 100 আমি এই 12 টো কিয় পাতিছো যেতিয়া মাহত দিয়া থাকিব আপোনালোকে তলত 12 দিব যদি ডেইজত দিয়া থাকে দিনত দিয়া থাকে ডেইজত দিয়া থাকে তেতিয়া হলে 365 ডেজ আপোনালোকে তলত দিব লাগিব ঠিক আছে। এতিয়া আপোনালোকে কটাকটি কৰক 12 কাটি দিলু শূন্য দুটা এই শূন্য দুটা কাটি দিলু ইজ ইকুৱেল টু কিমান পাব 40 ইনটু 18 ইজ ইকুৱেল টু 720 হ'ব ৰাইট আনসাৰ অপশন বি টু ৰাইট আনসাৰ। সহজ কোৱেশ্চন মনত ৰাখিব।